হয় নিউজ 24 বদলেনৰ সমূহ দৰ্শকলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ সকলোৱে মা দুৰ্গাৰ আশীষ লৈ যাতে মা দুৰ্গাই সকলোকে মংগল সাধন কৰে শুভ কামনা ইয়াৰে মই সমূহ দৰ্শকলৈ মোৰ ওলগ জনালোঁ এয়া আজি নিউজ 24 বদলেনে উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কুচিবিল অঞ্চলত আৰু কুচিবিল অঞ্চলত মানে দুৰ্গা পূজাৰ যিটো প্ৰতিমা স্থাপন কৰিব মা দুৰ্গা দেৱীৰ যিটো প্ৰতিমা সেই প্ৰতিমা স্থাপন কৰিব ইয়াক লৈ মই কেমেৰা পাৰ্চন তেখেতক মই দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ আমি ভিতৰলৈকে যাম ইয়াতে 6 বজাত আজি যেহেতু শাৰদীয় দুৰ্গা পূজা আজিৰ পৰা আৰম্ভ বুলি ক'ব লাগিব কিন্তু অহাকালিৰ পৰা ইয়াতে আশীষ ল'বৰ কাৰণে বহুতো মানে ভক্ত প্ৰাণসকলে ইয়াতে আহিব হয় মই ইয়াত যি মানে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ ওচৰত মই জানিব বিচাৰিম কুচিবিল অঞ্চলত কিমান বছৰ ধৰি এই দুৰ্গা পূজাৰ আয়োজন কৰিছে আজি কিমান সংখ্যক হৈছে তেওঁলোকক মই জানিব বিচাৰিম হয় কেমেৰা পাৰ্চন তেখেতক মই দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে আজি আমাৰ কুচিবিলৰ বুকুত কুচিবিল শাৰদীয় দুৰ্গা মহোৎসৱৰ আজি 30 বছৰ আৰম্ভ হৈছে গতিকে আমি ইয়াতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ অহাকালিৰ পৰা আমাৰ এই অঞ্চলৰ ৰাইজে আহি কুচিবিলৰ বুকুত দেৱীৰ আশীষ বিচাৰিব আৰু আমি প্ৰশাসনৰ নিয়ম মানি সকলো আইন কানুন মানি সকলো ৰাইজৰ ওচৰতে আমি আশা বিচাৰি আমি দুৰ্গা পূজা পালন কৰিছোঁ আমি প্ৰশাসনৰ নিয়ম মানি চলি যাম গতিকে আগৰ কেইবছৰৰ দৰে এইবাৰো যাতে আমাৰ কুচিবিল অঞ্চলৰ এই ৰাইজে আমাৰ দুৰ্গা দেৱীৰ আশীষ লৈ ভৱিষ্যত কোনো ধৰণৰ উপায় অমংগল নোহোৱাকৈ দূৰ হৈ জীয়াই ৰাখে মহামাৰী বা ব্যাধি অন্য ধৰণৰ বিপদ অমংগল যাতে দূৰ থাকে সেয়ে আমি দেৱীৰ ওচৰত আশীষ বিচাৰিছোঁ আৰু সকলো ৰাইজৰ কাৰণে আমি অপায় অমংগল দূৰ হোৱাৰ কাৰণে আশা বিচাৰি এই দুৰ্গা পূজা আমি কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ ইয়াতে আমি সকলো ৰাইজৰে উপস্থিত কামনা কৰিছোঁ আমাৰ প্ৰতিষ্ঠাপক আমাৰ ভূমিধৰ শৰ্মাদেৱ উপস্থিত আছে আৰু লগতে আমাৰ পানাৰী ভিচিডিচি চেয়াৰমেন অৰবিন্দ শৰ্মা আছেই আৰু লগতে আমাৰ ইয়াৰে কৰ্মী আমাৰ গোলক ডেকা তেখেতো আমাৰ মাজত উপস্থিত আছে লগতে অন্যান্য কৰ্মীবিলাকো আমাৰ বাহিৰত আছে তেওঁলোক গতিকে কামে কামে গৈছে অকণমান পিছতে আহি পাব বৰ্তমান পূজা আৰম্ভ আমাৰ ব্ৰাহ্মণে আৰম্ভ কৰিছে ইতিমধ্যে অকণমান পিছতে আমাৰ দেৱীৰ স্থাপন আৰু যিখিনি বাকী নিয়মাৱলী তেওঁলোকে মংগল কাৰ্যখিনি কৰি আমাৰ পূজা আজিৰ পৰা আৰম্ভ কৰি লৈ যাম আমি হয় এয়া হৈছে উদযাপন সমিতিৰ এজন বিষয়ববীয়া তেওঁৰ পৰা আমি জানিব পাৰিলোঁ যে আজি 30 বছৰ ধৰি তেওঁলোকে এইখন কুচিবিলত যিটো মানে কুচিবিলখন এখন সৰু এটা চক আৰু সেই চকত তেওঁলোকে সকলো আঞ্চলিক ভিত্তিত তেওঁলোকে শাৰদীয় দুৰ্গা পূজা পালন কৰি আহিছে এইবুলি 30তম বা 30 সংখ্যক তেওঁলোকে উদযাপন কৰিবলৈ গৈ আছে তেনে ক্ষেত্ৰত আজি সন্ধিয়া যি 6 বজাৰ লগে লগে তেওঁলোকে প্ৰতিমা স্থাপন কৰিব ইতিমধ্যে প্ৰতিমা আহি গৈছে কিন্তু ইয়াত যিটো প্ৰতিমাৰ স্থাপনৰ যিটো নিয়মাৱলী আছে সেই নিয়মাৱলীৰে তেওঁলোকে আজি সম্পূৰ্ণ যিটো মা দেৱীৰ যি প্ৰতিমা সেই প্ৰতিমাটো স্থাপন কৰাৰ এটা মানে আয়োজন কৰিছে অহাকাইলৈৰ পৰা ইয়াতে বহুত ভক্তপ্ৰাণ ইয়াত আহি পেলাই মা দুৰ্গাৰ আশীষ ল'বলৈ তেওঁ আহিব তেনেক্ষেত্ৰত মই ইয়াৰে যিহেতু পানেৰী অঞ্চলৰ তেখেত এজন ভিচিডিচিৰ অধ্যক্ষ তেখেতৰ ওচৰত মই যাব বিচাৰিছোঁ তেনে ক্ষেত্ৰত আপুনি যিহেতু বৰ্তমান ভিচিডিচিৰ চেয়াৰমেন হিচাপে অধ্যক্ষ হিচাপে যিহেতু পূজা কমিটিৰ লগতো আপুনি ওতপ্ৰোতভাৱে জড়িত তেনে ক্ষেত্ৰত আপুনি কি ক'ব দুৰ্গা পূজা নমস্কাৰ মই পোনপ্ৰথমে আপোনাৰ চেনেলৰ যোগেৰে অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে এই কুচিবিল অঞ্চলৰ আমি যি 30তম শাৰদীয় দুৰ্গা উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰাই মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আমি আজি 30টা বছৰ অতিক্ৰম কৰি আহি আজি এইখিনি পাইছোঁহি মই সমূহ ৰাইজক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাক প্ৰশাসনে যিবোৰ নিয়মাৱলী দিছে সেইবোৰ নিয়মাৱলী যাতে সুচাৰুৰূপে পালন কৰে আৰু নিৰ্দিষ্ট সময়ত আহি নিৰ্দিষ্ট সময়ৰ প্ৰতি লক্ষ্য ৰাখি যাতে তেখেতসকলে নিয়মখিনি মানি চলে সেইখিনি মোৰ এটা অনুৰোধ তাৰোপৰি যিখিনি আমাৰ ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিব তেখেতসকলকো মই এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে চাফ চিকুণৰ প্ৰতি যিটো আমাৰ স্বচ্ছ হি সেৱা বুলি এটা আমাৰ হেৰি আছে সেই বস্তুটোৰ প্ৰতিও তেখেতসকলে যাতে লক্ষ্য ৰাখি চাফ চিকুণতাটো বজাই ৰাখে
সেইখিনিয়ে মোৰ ক'ব লগা। যেহেতু বিগত বছৰ 2টা বছৰ ধৰি দুৰ্গা পূজা উদযাপন নহ'ল কৰোণাৰ কাৰণে, তেনে ক্ষেত্ৰত এইবেলি যিহেতু কৰোণাৰ মানে মানুহৰ মাজৰ পৰা কৰোণা আঁতৰি যোৱা বুলিও কৈছে বা আঁতৰি গ'ল, তেনে ক্ষেত্ৰত এইবাৰ বা এইবেলি যথেষ্টখিনি সংখ্যক মানে পূজা মণ্ডপ দেখা গৈছে। তেনে ক্ষেত্ৰত আপোনাৰ কোচিবিলতো সেনেকুৱা পূজা মণ্ডপেদি আজি 30টা বছৰে মানে পূজা উদযাপন কৰি আহি আছে। তেনে ক্ষেত্ৰত অসমবাসী আৰু ভাৰতবাসীৰ কাৰণে কি মেছেজ দিব আপুনি শুভ সংবাদ? মই এটা কথাই ক'ব বিচাৰিছোঁ, বিগত 2টা বছৰ আমাৰ ক'ভিডৰ যিটো মহামাৰী ৰূপ ধাৰণ কৰিছিলে, ঠিক তেনেদৰে এইবেলিও যাতে কিছু মানে কি মই এইটোৱে ক'ব বিচাৰিছোঁ, মাস্ক আৰু চেনিটাইজাৰটো যাতে প্ৰত্যেকে ব্যৱহাৰ কৰে, কাৰণ কৰোণা মহামাৰী এতিয়াও আমাৰ মাজৰ পৰা আঁতৰ হোৱা নাই। সেইটোৱে মই অসমবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যাতে তেখেতসকলে চেনিটাইজাৰ আৰু মাস্কটো ব্যৱহাৰ কৰে। আৰু মই অলপ আগতেই কৈছোঁ যে স্বচ্ছতাই আমাৰ মেইন উদ্দেশ্যটো, স্বচ্ছতা বজাই ৰাখক, কাৰণ আজিকালি যিটো ছিষ্টেম মানে কি যেনেকুৱা মহামাৰীৰ ছিষ্টেমটো হৈছে, গতিকে মই ৰাইজক সেইটোৱে অনুৰোধ জনাম, চেনিটাইজাৰ আৰু মাস্ক ব্যৱহাৰ কৰক আৰু চৰকাৰে যিটো প্ৰশাসনৰ নিয়ম বান্ধি দিছে সেইখিনি তেখেতসকলে ফ'ল' কৰক। সেইখিনি হয়, ঠিক আছে। তেখেত হৈছে আমাৰ পানেৰী VCDCৰ অধ্যক্ষ, তেওঁ অধ্যক্ষ অৰবিন্দ শৰ্মা ডাঙৰীয়াদেৱ। তেখেতে বহুখিনি প্ৰশাসনৰ যি দিশ আছে সেই দিশবিলাক মানি চলি, যিটো নিয়ম নীতি সেই নিয়ম নীতিবিলাক মানি চলি দুৰ্গা পূজা উদযাপনত সহায় সহযোগ তেওঁ বিচাৰিছে। তেনে ক্ষেত্ৰত আকৌ এবাৰ তেখেত উদযাপন সমিতিৰ বিষয়ববীয়া তেখেতৰ ওচৰত মই যাব বিচাৰিছোঁ। হয়, যিহেতু দুৰ্গা পূজা আপোনালোকে উদযাপন কৰিছে, দুৰ্গা পূজাৰ উদযাপনৰ মানে সামঞ্জস্য লাগি কিবা আৰু আয়োজন আছে নেকি আপোনালোকৰ? নাই, আমি তেনেকুৱা কোনো বহল ভিত্তিত কৰা নাই। আমি মাত্ৰ এই বেছি যিহেতু সময় অকণমান পাইছোঁ, আমি অকল দেৱীৰ পূজাৰ কাৰণেহে আমি যোগাৰ কৰিছোঁ। ইয়াতে অন্য থিয়েটাৰ, চিনেমা বা অন্যান্য তেনেকুৱা কোনো ধৰণৰ প্ৰগ্ৰেম আমি লোৱা নাই আৰু ল'ব দিয়া নাই, যিহেতুকে পৰিৱেশটো আমি শান্ত বিচাৰিছোঁ। অন্য ঠাইতকৈ কোচবিল এনেও শান্ত হয় আৰু মানুহৰ গেডাৰিঙো আমি সিমান বিচৰা নাই, কাৰণ দোকান পোহাৰবিলাক আমি প্ৰায় ইয়াতে নাৰাখোঁ, আমি আঁতৰাই দিছোঁ, কাৰণ যিহেতুকে আমাৰ ভলেণ্টিয়াৰ বা অন্যান্য সমস্যা কম। আৰু আমাৰ কোচবিল চকটো এনেকুৱা এটা চক যে গোটেই অসমৰ গাড়ী আমাৰ এই কোচবিল চকেদি এতিয়া যোৱা হৈছে। তাৰ বিনিময়ত মন্ত্ৰী, মিনিষ্টাৰ, MLA, অফিচাৰ বহুত ডাঙৰ ডাঙৰ মানুহ ইফালে গৈ থাকে। সৰু ল'ৰা ছোৱালীৰ যদি গেডাৰিং হয়, বাইচান্স আমাৰ কিবা এটা অসুবিধা হৈ যাব পাৰে। তাৰ কাৰণে আমি ভলেণ্টিয়াৰ নিয়োগ কৰিছোঁ আৰু আমাৰ ইয়াতে দোকান পোহাৰৰ গেডাৰিংটো আমি একেবাৰে কমাই দিছোঁ, অন্যান্য আমাৰ প্ৰগ্ৰেমো আমি কমাই দিছোঁ। এইখিনি আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে ইয়াৰ কাৰণে আমাক কোনো ভুল নুবুজে। হয়, আজি যিহেতু কোচিবিল অঞ্চলৰ যি দুৰ্গা মণ্ডপ, সেই দুৰ্গা মণ্ডপত নিউজ 24 বদলিনে আছোঁ আৰু তেনে ক্ষেত্ৰত কেমেৰা পাৰ্চন তেখেতক মই দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আজি তেওঁলোকে এইখন মণ্ডপত যিটো কোচিবিল আঞ্চলিক ভিত্তিত তেওঁলোকে পূজা মণ্ডপত যিটো সজাই পৰাই ৰাখিছে, আটক ধুনীয়া কৰি ৰাখিছে, তেনে ক্ষেত্ৰত দেৱী আৰ্শীক ল'বৰ কাৰণে তেওঁলোকে ৰাইজক আহ্বান কৰিছে। অহাকাইলৈৰ পৰা তেওঁলোকে মানে সম্পূৰ্ণ পূজাৰ যি নিয়ম নীতি অহাকালিৰ পৰা ইয়াতে কৰিব। মা দুৰ্গা দেৱীৰ যি মানে আশীষ, সেই আশীষ ল'বৰ কাৰণে ৰাইজক সহায় সহযোগিতা বিচাৰিছে। লগতে তেওঁলোকে বিশেষ আয়োজন ইয়াতে ৰখা নাই বুলি তেওঁলোকে কৈছে, কাৰণ যিহেতু দুৰ্গা পূজাৰ নামত কিছুমানে বহুখিনি আয়োজন ৰাখে, তেনে ক্ষেত্ৰত তেওঁলোকে মানে পৰিস্থিতি সাপেক্ষে বা পৰিস্থিতিক চাই তেওঁলোকে মানে কিছু মানে আয়োজনৰ পৰা দূৰত ৰাখিছে। কিছুমান আয়োজন যি আয়োজন মানে পূজাৰ সময়ত বহুতো মানে প্ৰগ্ৰামবিলাক ৰাখে, সেই প্ৰগ্ৰামৰ পৰা তেওঁলোকে দূৰত ৰাখিছে। পৰিস্থিতি সাপেক্ষে তেওঁলোকে কাইলৈৰ পৰা ইয়াত অকল মাত্ৰ মানে পূজা মণ্ডপত ৰাইজে আশীষ ল'বৰ কাৰণে সেইখিনি সুবিধা তেওঁলোকে আঞ্চলিক ভিত্তিত যিটো শাৰদীয় দুৰ্গা পূজাৰ যি উৎসৱ, সেই উৎসৱটো মানে উদযাপন কৰিব। নিউজ 24 বদলেনৰ পৰা মই কনক চন্দ্ৰ বড়ো, ধন্যবাদ।